Hey guys, মই আপোনালোকক যেটো হেয়াৰৰ কথা ক'বলৈ লৈছো হেতু ব্যৱহাৰ কৰিলে চুলি সিল্কি শাইনি স্মুথ হোৱাৰ লগতে যিসকলৰ ডেন্ড্ৰফৰ সমস্যা আছে সেয়াও নাইকিয়া হ'ব আৰু লগতে যিসকলৰ সময়ৰ আগতে চুলি পকিবলৈ ধৰিছে সেয়াও নাইকিয়া হ'ব আৰু লগতে চুলিখিনি গুৰিৰ পৰা মজবুত হ'ব আৰু এতিয়া চাওকচোন এই হেয়াৰ অইলটো কেনেকৈ বনালো তাৰ বাবে প্ৰথমে মই 2 চামুচ আমলখি পাউডাৰ লৈছো আৰু তাতে মই প্ৰয়োজন অনুসাৰে নাৰিকল তেল এড কৰিছো আৰু এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছো লোৱাৰ পাছত এটা সসপেন মই গেছত বঢ়াই দিছো আৰু এতিয়া ভালদৰে মই তেলখিনি উতলাই লম এই হেয়াৰ অইলটোৰ সহায়ত চুলি সৰা কম হোৱাৰ লগতে চুলি কলাও হয় লগতে আমাৰ স্কাল্পত যদি কিবা ইনফেকচন থাকে সেয়াও নাইকিয়া হয় আৰু লগতে চুলিখিনি গুৰিৰ পৰা মজবুত কৰি তোলে আৰু ভালদৰে তেলখিনি উতল অহাৰ পাছত মই ঠাণ্ডা হ'বৰ বাবে ৰাখিম আৰু তাৰ পাছত মই এখন চেকনিৰ সহায়ত ভালদৰে তেলখিনি সেকি লম আমলখিত ভিটামিন সি প্ৰচুৰ পৰিমাণে থাকে লগতে এন্টিঅক্সিডেন্ট পোৱা যায় আমলখিত এন্টিবেক্টেৰিয়েল গুণ থাকে যাৰ দ্বাৰা ডেন্ড্ৰফৰ সমস্যা নাইকিয়া কৰে এই অইলটোৰ সহায়ত চুলি সোনকালে দীঘল হোৱাৰ লগতে চুলি ঘন হয় আৰু এতিয়া এটুকুৰা কটন বলৰ সহায়ত ভালদৰে মই তেলখিনি লগাই লম এই হেয়াৰ অইলটো যদি সপ্তাহত আমি প্ৰায় 3 দিনে ব্যৱহাৰ কৰোঁ তেতিয়া হলে আমাৰ চুলিখিনি কলা হোৱাৰ লগতে চুলি গুৰিৰ পৰা মজবুত হ'ব আৰু লগতে চুলিখিনি সিল্কি হৈ পৰিব আৰু মোৰ ভিডিওটো যদি চাই ভাল লাগিল তেতিয়া হলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু গোটেই চুলিখিনিতে তেল লগাই হোৱাৰ পাছত প্ৰায় 1 ঘণ্টাৰ বাবে ৰাখিম আৰু তাৰ পাছত মই ভালদৰে শ্যাম্পু কৰি দিম এই হেয়াৰ অইলটো বিশেষকৈ তেওঁলোকৰ বাবে যিসকলৰ ডেন্ড্ৰফৰ সমস্যা আছে আৰু যিসকলৰ সময়ৰ আগতেই চুলি পকিবলৈ ধৰিছে তেওঁলোকৰ বাবে খুবেই ভাল হয় আৰু এতিয়া মই ভালকৈ মাসাজ কৰিম কাৰণ মাসাজ কৰিলে আমাৰ ব্লাড সাৰ্কুলেশন ভাল হয় আৰু তেতিয়াই আমাৰ হেয়াৰ গ্ৰোথ ভাল হয় আৰু এতিয়া গোটেই চুলিখিনিতে মোৰ তেল লগোৱা হৈয়ে গ'ল আৰু এতিয়া প্ৰায় 1 ঘণ্টাৰ বাবে ৰাখিম আৰু তাৰ পাছত মই ভালদৰে শ্যাম্পু কৰি দিম সো আপোনালোকে এই হেয়াৰ অইলটো এবাৰ ব্যৱহাৰ কৰি চাব আৰু এতিয়া চাওকচোন এবাৰ ব্যৱহাৰতে কি এটা ধুনীয়া চাইন আহিছে চুলিখিনিত সো আপোনালোকে হেয়াৰ অইলটো এবাৰ ব্যৱহাৰ কৰি চাব খুব এটা ধুনীয়া সুফল পাব সো থ্যাংক ইউ